Hello guys, welcome back to my Gungun Pakhila YouTube channel. আপোনালোকৰ কেনেকুৱা আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল দেই। মোৰ চেনেলটি সাবস্ক্ৰাইবাৰ এজন তেখেতৰ নাম হ'ল তপস কোচ। তেখেতে মোৰ গীত পৰিৱেশন কৰা ভিডিঅ' এটি কমেণ্ট কৰিছিল যে মই এটি বিহু গীত পৰিৱেশন কৰিব লাগে। তেখেতৰ অনুৰোধ মৰ্মে মই আজি 2024 চনৰ আবুং বিহু হুঁচৰি দলৰ ল'ৰা যোৱাৰ নাম আৰু ছোৱালী যোৱাৰ নাম ফাঁকি গাবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব দেই। এয়া গুণৰ ভৰ দুপৰত থপৰিয়াও কপালত দাৱনী মই নাপালোঁ দাবলৈ ধান পথাৰত এহায় গুণলতা দাৱনী মই কৰিমে তো এয়া ৰান্ধি দিয়া কিমানো খাম জীৱনত দুধাৰি বয়াহে বহিনো ভাতৰ পাতত এহায় গুণলতা বুকুৰ মৰম দিবিনে আপোন কৰি লবিনে মোক পিতাই সাজি দিয়া নাহৰ কাঠৰ ঢেঁকীশাল পুথি খলিহনা জতাই দিয়ে পাতি জাল এহায় নামোৱা মোৰ মনে বিচাৰে তোক এ সকলো কিবা নালাগে তই বেছি কাল বহাগৰ শেষতেই নিজৰ কৰি লোৱাই ভাল এহায় নামোৱা শিকাই বুজাই লবিনে মোক। গাইজ, মোৰ বিহু গীতটি শুনি কেনেকুৱা লাগিলে বাৰু? নাচো লাগিলেনে? কমেণ্ট এটি কৰি জনাব আকৌ দেই। হ'ল আৰু এনেকুৱা যদি বিহু গীত শুনিব বিচাৰে তেনেহ'লে কমেণ্ট এটি কৰি জনাব আকৌ দেই। মই আপোনালোকৰ অনুৰোধ মৰ্মে গীত পৰিৱেশন কৰিম। বাৰু আজিলৈ আহিছোঁ, বাই।